পেনক্ৰিয়েটিক কেঞ্চাৰ এই কেঞ্চাৰৰ আক্ৰান্ত হ'লে চিকিৎসা খুব কঠিন হৈ উঠে কাৰণ বেছিভাগ মানুহে লক্ষণ চিনাক্ত কৰিব নোৱাৰে ফলত ৰোগ নিৰ্ণয়ত বহুত পলম হৈ যায় সেয়ে অগ্ন্যাশয় কেঞ্চাৰৰ 4টা পৰ্যায় সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন আহকচোন বন্ধু আমি এই বিষয়ে আমি অলপ আলোচনা কৰোঁ অগ্ন্যাশয় কেঞ্চাৰ কোষ বৃদ্ধিৰ কাৰণে এক বিপজ্জনক ৰোগ ই খুব দ্ৰুত গতিত বিয়পি নপৰে কিন্তু স্বাস্থ্যৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব পাৰে সচেতনতাৰ অভাৱত এই কেঞ্চাৰৰ আক্ৰান্তৰ সংখ্যা আশংকাজনকভাৱে দিনে দিনে বৃদ্ধি পাইছে এই কেঞ্চাৰত আক্ৰান্ত হ'লে চিকিৎসা খুব কঠিন হৈ উঠে কাৰণ বেছিভাগ মানুহে লক্ষণ চিনাক্ত কৰিব নোৱাৰে ফলত ৰোগ নিৰ্ণয়ত বহুত পলম হৈ যায় সেয়ে অগ্ন্যাশয় কেঞ্চাৰ 4টা পৰ্যায়ৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন প্ৰাথমিক পৰ্যায়ত এই কেঞ্চাৰ ধৰা পৰিলে চিকিৎসা আৰু কেঞ্চাৰ নিৰ্মূল কৰাৰ সম্ভাৱনা বহুত বেছি অগ্ন্যাশয় কেঞ্চাৰ কোনো পৰ্যায়ত শৰীৰত কি উপসৰ্গ দেখা দিয়ে জানো আহক প্ৰথম পৰ্যায়ত সৰু সৰু লক্ষণ দেখা দিয়ে ফলত বেছিভাগ মানুহে সেইবোৰ স্বাভাৱিক অসুস্থ হিচাপে ধৰি লয় প্ৰাথমিকভাৱে দুৰ্বলতা মূৰৰ বিষ আৰু ক্ষুদ্ৰ হাড়ৰ দৰে সৰু সুৰা লক্ষণ থাকে দ্বিতীয় পৰ্যায়ত কিছু সুস্পষ্ট লক্ষণ দেখা যায় কোষ্ঠকাঠিন্য জণ্ডিছ আৰু লিভাৰ ফুলি যাবলৈ আৰম্ভ কৰে এই পৰ্যায়ত কেঞ্চাৰ অগ্ন্যাশয়ৰ পৰা বিয়পি পৰে দেহৰ অন্যান্য অংগ প্ৰত্যংগত পিত্ত বেছি নিৰ্সৰণ হয় ফলত মল বিবৰণ হয় বমি ভাৱ হ'ব পাৰে তৃতীয় পৰ্যায়ত কেঞ্চাৰ নিতকৱৰ্তী ৰক্তনলী আৰু লিম্ফ নোড বিয়পি পৰে তথাপি এই শৰীৰৰ দূৰৱৰ্তী অঞ্চলত নিয়বিপিলেও চিকিৎসা কিছু কঠিন হৈ পৰে চতুৰ্থ পৰ্যায়ত কেঞ্চাৰ অগ্ন্যাশয়ৰ পৰা অন্যান্য অংগত বিয়পি পৰে বিশেষকৈ লিভাৰ আৰু হাঁওফাঁওৰ দৰে গুৰুত্বপূৰ্ণ অংশবোৰক প্ৰভাৱিত কৰে এই পৰ্যায়ত চাৰ্জাৰী আৰু কেমোথেৰাপিৰ দৰে চিকিৎসা প্ৰয়োজন কেৱল ঔষধ নহয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে অগ্ন্যাশয় কেঞ্চাৰ সকলো ধৰণৰ কেঞ্চাৰৰ ভিতৰত আটাইতকৈ বিপজ্জনক অগ্ন্যাশয়ত কেঞ্চাৰৰ কোষ বৃদ্ধি পালে এই কেঞ্চাৰ হয় কিন্তু সাধাৰণতে বয়সস্থ লোকসকলৰ ভিতৰত এই ৰোগ বেছি দেখা যায় মহিলাসকলৰ তুলনাত পুৰুষসকলৰ অগ্ন্যাশয় কেঞ্চাৰৰ সম্ভাৱনা বেছি থাকে কাৰণ তেওঁলোকে সাধাৰণতে ধূমপান কৰে আৰু বেছি মদ্যপান কৰে ধূমপান অগ্ন্যাশয় কেঞ্চাৰৰ প্ৰধান কাৰক এইবাৰ জানো আহক কিদৰে সতৰ্ক হ'ব পাৰি নিয়মিত ব্যায়াম কৰক আৰু যোগাভ্যাস কৰক প্ৰক্ৰিয়াজাত খাদ্য নাখাব ধূমপান নকৰিব এই ধৰণৰ লোকৰ পৰা দূৰত থাকক সেউজীয়া শাক পাচলি বেছিকৈ খাব লাগে ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে চেনি কম খাওক 45 বছৰ বয়সৰ পিছত অৱশ্যে স্বাস্থ্য পৰীক্ষা কৰিব লাগে আমাৰ লাইফষ্টাইল পৰিৱৰ্তন আনিব পাৰিলে পেনক্ৰিয়াটিক কেঞ্চাৰৰ দৰে বহু প্ৰাণঘাতী ৰোগৰ পৰা আমি ৰক্ষা পাব পাৰোঁ এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে news.অসমে এয়া নিশ্চিত নকৰে এইবোৰ প্ৰয়োগ কৰাৰ পূৰ্বে অনুগ্ৰহ কৰি বিশেষজ্ঞৰ পৰামৰ্শ লওক ধন্যবাদ